আজি ইফতাৰৰ কাৰণে নতুন এটা বস্তু বনাম, কণীৰ চপ বনাম। আপোনালোকে সকলোৱে বনাই খাই চাব পাৰিব, ঘৰত এবাৰ ট্ৰাই কৰিব কেনেকুৱা লাগে। মই বনাই আছোঁ আজি, অকণমান দেখাই দিছোঁ। ধনিয়া পাত কেইডালমান দিম, অকণমান বন্ধাকবি অকণমান দিম, ইয়াৰ পৰা অকণমান দিম, পিঁয়াজ দুটা দিম, জলকীয়া কেইটামান দিম আৰু লগতে মই কণী বইল কৰি থৈছোঁ। ইয়াতে 3টা কণী বইল কৰি থৈছোঁ, কণী 3টা বনাম। এইখিনি মই গোটেইখিনি কাটি লৈছোঁ। বন্ধাকবি, পিঁয়াজ দুটা, ধনিয়া পাত অকণমান মই আদাও কাটি লৈছোঁ, জলকীয়া কেইটামান কাটি লৈছোঁ। এতিয়া এইখিনি মই ভালকৈ বনাই, পিঁয়াজ আৰু বন্ধাকবিখিনিত মই সোৱাদ অনুযায়ী অকণমান নিমখ দি দিম। দি পেলাই ভালকৈ মই এনেকুৱা খচি ল'ম। খচি পেলাই পৰা পানী উলিয়াই ল'ম। মই এইখিনি ভালকৈ খচি লৈছোঁ, নিমখ দি ভালকৈ খচি লৈছোঁ। এতিয়া পানী হৈ গৈছে। এতিয়া মই এইটো 5 মিনিট সময়ৰ কাৰণে ঢাকি থৈ 5 মিনিট হৈ গ'ল। এইখিনি মই নিমখ দি পেলাই পিঁয়াজ আৰু বন্ধাকবিখিনি খচি থৈছিলোঁ। 5 মিনিট হৈ গ'ল, এইখিনি হৈ গ'ল। এতিয়া ইয়াতে মই ধনিয়া পাতখিনি দি দিম আৰু শুকান জলকীয়া গুড়া অকণমান দিম, কেঁচা জলকীয়াখিনি দিম আৰু এই ডিমকেইটা ফালি ল'ম। ডিমকেইটা মই পিচ কৰি লৈছোঁ। ইয়াতে এতিয়া জোখমতে হালধি দিম, অকণমান জলকীয়াৰ গুড়ি দিম, অকণমান জিৰা পাউডাৰ দিম আৰু 1 বাটি বেচন দি দিছোঁ। 1 চামুচ নহৰু পিচা দিম, নহৰু অকণমান পিচা দিছোঁ। হালধি, জলকীয়াৰ গুড়ি, নিমখ গোটেইখিনি বেচনে মই গোটেইখিনি দি লৈছোঁ। এতিয়া মই এইখিনি ভালকৈ খচি দিম। ইয়াতে পানী দিবলগীয়া নহয় আৰু, পানী দিব নালাগে। ইয়াতে যি পানী ওলাইছিলে মই সেইখিনিয়ে দিম আৰু নালাগে। এতিয়া মই এনেকুৱা লাডু কৰি ল'ম। লাডু কৰি হাতত অকণমান তেল ঘঁহি লৈছোঁ। এনেকৈ লাডু অকণ কৰি পেলাই ডিমটো এনেকৈ সুমুৱাই দিম। মই গোটেইকেইটা বনাই ল'লোঁ। এতিয়া মই এইটো তেলত ফ্ৰাই কৰিম। কেৰাহীত তেল গৰম হ'ব দিছোঁ। কেৰাহীত তেল গৰম হোৱাৰ পিছত ৰঙা হৈ আহিছে, ধুনীয়াকৈ ভাজা বাদামী কালাৰ ৰঙা হৈ আহিছে। এতিয়া মই এইকেইটা ধুনীয়াকৈ নমাই দিম। এটা নমাই দিছোঁ। এয়া কেঁচা বুটৰ চাটনি। মই পিঁয়াজ, কেঁচা জলকীয়া আৰু অকণমান কুটি পেলাই আদা দি দিছোঁ। ইফতাৰত এই কেঁচা বুটটো খালে মুখত খুব সোৱাদ লাগে, ৰস আহে, বহুত টেষ্টি। লগতে এইকেইটা একদম ধুনীয়াকৈ ব্ৰাউন কালাৰ ভাজা হৈ গৈছে। আজি এইখিনি আপোনালোকে বনাই খাই চাব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। লগতে ঘৰত বনাই চাব, এবাৰ খাই টেষ্ট কৰি চাব, খুব সোৱাদৰ হয়। ইফতাৰত খাবলৈ খুব ভাল লাগে। আজি মই অকলে ৰোজা ধৰিছোঁ, তাৰ কাৰণে মই বহুত বেছিকৈ বনোৱা নাই। কেইখনমান ৰুটি বনাই লৈছোঁ, অকণমান ফ্ৰুটছ ওলাই লৈছোঁ আৰু এই চবকেইটাই স্পেচিয়েলি এই ডিমৰ পকৰাকেইটাই স্পেচিয়েলি বনাইছোঁ। আৰু কেঁচা বুটৰ চাটনিটো মই বহুত ভাল পাওঁ, ভজা বুটটো বৰ বেছি ভাল নাপাওঁ মই। লগতে অকণ শাক ভাজি, ঢেকীয়া শাক ভাজি। আজি মই এইখিনিয়ে অকণমান খাই ল'ম ল'ৰা ছোৱালীকেইটা লৈ পেলাই। মই অকলে ৰোজা ধৰিছোঁ, বেছি একো বনোৱা নাই। তেন্তে আহক ইফতাৰ কৰোঁ আমি। আসসালামু আলাইকুম।